जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो। नमस्कार बंधु बान्धवीসকল কি খবৰ আশা কৰো আপোনালোকৰ সকলোৱে ভাল বহুত দিনৰ মূৰত এটা ধামাকা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আজি এই ভিডিঅ'টো প্ৰেৰণ কৰিছে মোৰ মামা ল'ৰাটোৱে সি গৈছিল ডিব্ৰুগড় আৰু আপোনালোক সকলোৱে জানে যে ডিব্ৰুগড়ত এটা ফেমাস মন্দিৰ আছে সেই মন্দিৰটো হ'ল জগন্নাথ মন্দিৰ আৰু তেওঁলোক মামাহঁতো গৈছিল তেওঁলোক সোমাইছিল জগন্নাথ মন্দিৰত আৰু তাৰে কিছুমান ক্লিপ মই দিব কৈছিলো সো ফ্ৰেন্ডস আপোনালোকক জগন্নাথ মন্দিৰৰ কিছু দৃশ্য উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় তলত কমেন্ট কৰি জনাব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा सो फ्रेंड्स আহি পালো জগন্নাথ মন্দিৰ এয়া চাওক জগন্নাথ মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো কিমান ধুনীয়াকৈ ৰাখিছে ইয়াৰ কৰ্মকৰ্তাসকলে এয়া চাওক জগন্নাথ মন্দিৰৰ এটা 360 ভিউ চাই লওক এয়া জগন্নাথ মন্দিৰৰ এটা 360 ভিউ तेरे नाम की जोत ने सारा हर लिया तमस मेरा नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभो हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा सो फ्रेंड्स আমি জগন্নাথ মন্দিৰৰ পৰা ওলাই আহিছো আৰু ইমান বেছি দেখাবলগীয়া নাই আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিছো এতিয়া এখন হ'ল মেইন দুৱাৰ আৰু সাইডত আছে সিংহ দুজন আছে আৰু আপোনালোকক ভিতৰ অংশটো দেখুৱাই দিছো এয়া হ'ল জগন্নাথ মন্দিৰ আৰু বাহিৰৰ এখন গেট এখন মেইন গেট হয় গেটখন বহুত ডাঙৰকৈ বনাইছে এয়া চাওক এখন হ'ল মেইন গেট জগন্নাথ মন্দিৰৰ পৰা ওলাই আহি সাইডত কিছুমান চিত্ৰ অংকন কৰা আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো কাৰণ বেছি সময় নাছিল তেওঁলোকৰ ওচৰত सीपियों की ओट में भोलेनाथ शंकरा मोतियां हो जिस तरह हे शिवाय शंकरा मेरे मन में शंकरा জগন্নাথ মন্দিৰৰ কৰ্মকৰ্তাসকলে বহুত ধুনীয়াকৈ ৰাখিছে তেওঁলোকৰ পৰিৱেশটো আৰু এইফালে বাহিৰত ওলাই আহিলো আমি আৰু কেইখনমান দোকান আছে আৰু আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিছো জগন্নাথ মন্দিৰটো কেনেকুৱা লাগে বাহিৰৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এয়া চাওক जो भी है सभी तेरा तेरे साथ সো ফ্ৰেন্ডস আপোনালোকক জগন্নাথ মন্দিৰৰ কিছু দৃশ্য উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো জগন্নাথ মন্দিৰৰ সম্পূৰ্ণ এড্ৰেছটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে গৈ এবাৰ ডেসক্ৰিপচনত ভিজিট কৰিব আৰু এবাৰ মন্দিৰটোত ভিজিট কৰিব সো এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন সাবস্ক্ৰাইব কৰিব